নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু শুভ আবেলি জনাইছোঁ দেই। এইফালে আমি পথাৰলৈ আলি দিবলৈ ওলাইছোঁ। সেইফালে এইখিনি আহিছে। আমাৰ গোট এটা আছে, মহিলা গোট, কৃষি গোট ন। তাৰ কাৰণে আমাৰ গোটটোৰ নাম হৈছে দিচাংপৰীয়া কৃষি গোট। এইফালে এইকেইজনী কোৰ আজি প্ৰথম দিন বুলি চাপানীৰ কথা কোনো নাভাবিলে। দেখুৱাই থাকিম দেই। তুম তুম তেওঁ কক নাই চাৰিবি চেষ্টা কৰিলে কোনে কি কোন নোৱাৰিব হয় নে নহয় ৰাইজ। আমি অকণমান চেষ্টা কৰিছোঁ, আপোনালোকে উৎসাহ দিব আমি আগুৱাই যাবলৈ। এইবাৰ 5 বিঘা লৈছোঁ, অহা লাগে 10 বিঘা ল'ব যাতে পাৰোঁ। Okay.